মাই ডিয়াৰ ৰাইজ এণ্ড গাইজ, অতি হেঁপাহৰ ভোগালী বিহুক আদৰাৰ এয়া এক সুন্দৰ প্ৰচেষ্টা আমাৰ শান্তিপুৰ নিবাসী ৰাইজৰ দ্বাৰা ইয়াত কৰা হৈছে। আৰু এয়া আমাৰ এই শান্তিপুৰৰ এই ৰাস্তাটো ঠিক আছে, দূৰৰ পৰাই কেনেকুৱা এটা আকৰ্ষণ লাগি আছে ন। আৰু এয়া বাটত সোমাওঁতেই মানে আপোনাৰ আৰম্ভণিতেই মেজি আপোনাৰ সাজি থোৱা হৈছে। মোৰ পিছফালে থকা আপোনাৰ এইটো হৈছে ভেলাঘৰ, দেখিছে নহয়, ইয়াতে যোজা চলাই থকা হৈছে এই ভেলাঘৰটোত ভোগালী বিহুৰ উদযাপনৰ কাৰণে। আগলৈ ভিতৰলৈ চাওঁ আহক আৰু কেনেকুৱা ধৰণৰ কি আছে। আপোনাৰ আয়োজন কৰা হৈছে ইয়াতে আমাৰ ৰূপাই চাইডিঙৰ শান্তিপুৰৰ নৱোদয় যুৱক সংঘৰ উদ্যোগত প্ৰথম বাৰ্ষিকী আপোনাৰ ভোগালী মেলা আয়োজন কৰা হৈছে এই আমাৰ ৰূপাই হাই স্কুলৰ খেলপথাৰখনত। আৰু আপোনালোকে চাওক, গোটেই দৃশ্যটো মই আপোনালোকক দেখুৱাইছোঁ। ভোগালীৰ এই উৎসৱ প্ৰথম বাৰ্ষিকী আৰু প্ৰথমবাৰৰ কাৰণে আমি পাইছোঁ এনেকুৱা ধৰণৰ, দেখিছে নহয়, আনন্দ মেলা বুলি যি কোৱা হয়, আনন্দ মেলা আপোনাৰ ইয়াতে আয়োজন কৰিছে। আজি এসপ্তাহৰ পৰা চলি আছে আপোনাৰ, গতিকে ইয়াতে আপোনালোকক মই দেখুৱাওঁ। ইফালে ষ্টেজ আমাৰ ইয়াতে কৰি থোৱা হৈছে আপোনাৰ প্ৰগ্ৰেমটো কি কৰাৰ কাৰণে দেখুৱাইছোঁ। হৈছে আপোনাৰ মুকলি মঞ্চ, আৰু এই মুকলি মঞ্চখনতে আপোনাৰ আয়োজন কৰা হ'ব, দেখিছে নহয়, এনেদৰেকৈ ব্যৱস্থা কৰা হৈছে। চাৰিওফালে দোকান পোহৰ দেখিছে আপোনালোকে, মেলা সদৃশ্য নহয়, মেলাৰ পৰিৱেশেই আপোনাৰ বিৰাট হৈ আছে। গতিকে আপোনালোকক লৈ যাম মেলাখনলৈ, আহক। মেলাখনতো কি কি আহিছে আপোনালোকক দেখুৱাম। সাংস্কৃতিক জগতৰ বিশিষ্ট বাৰেণ্য ব্যক্তিসকলৰ শ্ৰদ্ধাঞ্জলিত আপোনালোকক আহক দেখাওঁ। জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাজীৱ হদিয়া ককাই, আমাৰ হিয়াৰ আমঠু, অতি মৰমৰ জুবিন দা আছে, ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাঞ্জলি, আৰু লগতে কলাগুৰু বিষ্ণুপ্ৰভাত ৰাভা। তো ভিডিঅ'টো হয়তো দীঘল হ'ব পাৰে, গতিকে সম্পূৰ্ণৰূপে চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ জনাইছোঁ। এইবাৰ মঞ্চত এয়া শ্ৰীমন গগৈ। Hallelujah, oh
আৰু বিভিন্ন শিল্পীসকলৰ দ্বাৰা এনেদৰে সাংস্কৃতিক সন্ধিয়াটো উপভোগ কৰাৰ লগতে আমি উপভোগ কৰিবলৈ পাইছোঁ আনন্দ মেলাৰ এই কণ সোৱাদ। আৰু ল'ৰালি হয় শৈশৱকাললৈ মনত পৰি যায় চাগে নহয় এইবিলাক দেখিলে। গতিকে এয়া চাওক আমাৰ শিশুসকলৰ ড্ৰেছে এখন কিমান ধুনীয়া, কিমান ফূৰ্তি পাব ন। গতিকে নিশ্চয়কৈ আহক, আজি মাত্ৰ অন্তিমটো দিন। গতিকে ল'ৰা ছোৱালীকে আনন্দ দিয়ক। এয়া দেখিছে নহয়, এয়া চাওক মোৰ বেটি আছে আপোনাৰ, এইয়া আৰু এইদৰে আমাৰ শিশুসকলক আনন্দৰ কিছু মুহূৰ্ত এই ভোগালীৰ দিনকেইটা দিয়াৰ যি যুঁজা চলালে, ধন্যবাদ জনাইছোঁ উদ্যোক্তাসকলক, উদ্যোক্তাসকলক যে আমাৰ গোটেইখিনিকে। আৰু সেই আছক অতিকে ভয় লগা নহয়নে? কিন্তু ভয় লগা হ'লেও বৰ ৰোমাঞ্চকৰ। এই আছক, গতিকে আহক এইদৰে চাই থাকক ভিডিঅ'টো। যদিহে ভাল লাগে লাইক এটা আৰু শ্বেয়াৰ এটা কৰিব বুলি আশা ৰাখিলোঁ, যাতে সকলোৱে গম পাওক আমাৰ ৰূপাই অঞ্চল টুকুৰাত ভোগালীৰ উপলক্ষে ৰাইজৰ সহযোগত কেনেদৰে ইমান ধুনীয়াকৈ এটা আয়োজন অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল। বাহ, কি ফূৰ্তি দেখিছে নহয় ল'ৰামুখাৰ। আৰু এইটোতো ময়ো ভয় কৰোঁ উঠিবলৈ, কিন্তু উঠিলোঁ বাৰু। আৰু এয়া চাওক, এইটো আগতে নেদেখা কিন্তু দেই মই, আৰু নিশ্চয়কৈ আপোনালোকেও খুব ভাল পাব। এইটো মানে আপোনাৰ গা চা বিষ থাকিলে নাইকিয়া কৰি দিব আৰু এনেকুৱা ধৰণৰ মানে উপযোগী এইটো। লাইটখিনিও ইমান মানে ধুনীয়াকৈ তেওঁলোকে স্থাপন কৰিছে, দেখি মানে ভাল লাগি যায়। গতিকে এইখিনি বাহিৰৰ পৰা অহা আমাৰ আনন্দ মেলাৰ এই সৰঞ্জামখিনি এয়া চাওক, চাই গৈ থাকক, ভাল নিশ্চয় পাব। आरंभ होने लगा, स्टार्ट होने लगा। आज रात का सेकंड खेल सेकंड से चलो देख रहे, जल्दी करो जल्दी करो जल्दी करो। ये नेतृत्व में चालू, राज्य नेतृत्व आरंभ, राज्य नेतृत्व स्टार्ट होना लगा। चलो है जल्दी करो जल्दी करो जल्दी करो जल्दी करो। 70 আৰু ইয়াতে স্বাস্থ্যকৰ বস্তু এটা দেখিলোঁ, আপোনাৰ ফলৰ চালাড। গতিকে খালোঁ, ভাল লাগিলে। ফলৰ বিভিন্ন ধৰণৰ ফল মূলৰ দি বনোৱা আছিলে এই চালাডটো।
ওটা আখেরি ভিডিঅ'টো এই ডোখৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে আপোনালোকক লগতে ভোগালী বিহুৰ পুনৰ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ মেজিৰ জুয়ে আপোনালোকৰ জীৱনৰ সকলোবোৰ দুখ যেন মুচি দিয়ে